নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ঠিক ঠাক আছোঁ। তো পোনপ্ৰথমে আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি হৈছে শুভ সপ্তমী আৰু আচলতে আজি আমি ক'তো যোৱা নাই, কিন্তু মানে অহা কাইলৈ হৈছে মহাষ্টমী, সন্ধি পূজা। গতিকে অহা কাইলৈ ইন্ট্ৰডাকশ্যন কৰা টাইম নহ'ব, গতিকে ভাবিছোঁ আজিয়ে কৰি থওঁ। চ' তেনেহ'লে ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে সন্ধি পূজা মানে কি নাজানো, মই পোনপ্ৰথমবাৰ পাইছোঁ, প্ৰথমবাৰৰ বাবে পাইছোঁ সন্ধি পূজা। পুৱাৰ সময়ত লাগিব, পুৱা 6:15-20 মানত লাগিব। আৰু আমি আজি 2 বছৰ ধৰি এঠাইত চাকি জ্বলাব যাম, আপোনালোকক লৈ গৈছোঁ আৰু এইবাৰো তাতে যাম। আৰু ইমান ভাল লাগে, আপোনালোকে লাষ্ট ইয়েৰ মানে চাৰাউণ্ডিং পৰিৱেশটো দেখিছে, গতিকে তাত যাম। আৰু এইবাৰ পুৱাই উঠিব লাগিব আৰু বিশেষ কাম থাকিব, বেলেগ কাম থাকিব, গতিকে ভাবিলোঁ ইউটিউবৰ এটা পাৰ্ট কমপ্লিট কৰি থৈ দিওঁ, যাতে কাইলৈ একেবাৰে ৰেডি হোৱাৰ টাইমত আপোনালোকক লগ পাওঁ। আৰু সেয়াই, গতিকে এতিয়া মানে মই কি কৰি আছিলোঁ, শলিতা কাটি আছিলোঁ। শলিতা 108 চাকি জ্বলাব, গতিকে মই ভাবিলোঁ এই কামটো কৰি থকাৰ টাইমতে মানে মই ব্লগটো কৰি থওঁ, মানে ভাইবটো মিলি থাকে, গতিকে সেইকাৰণে। চ' আপোনালোকে গোটেই ফুল ব্লগটো চাব, দেখাম আপোনালোকক। ঠিক আছে দেন, আজি আপোনালোকক অহা কাইলৈ পুৱাৰ টাইমত লগ পাম। আৰু মানে পুৱা 4:30 অহাকালি মানে উঠিব লাগিব। আজি 4টাতো মানে আগুৰিবলৈ যাওঁ বা গুৱাহাটী যাওঁ, বা আমি বাহিৰত গৈছিলোঁ আউট অফ ষ্টেচন, তো তেতিয়াই মানে এনেকৈ ইমান পুৱাই উঠোঁ, মানে এনেকুৱা উঠা নাযায়, গতিকে আপোনালোকে চাই থাকিব। দেন ঠিক আছে, আপোনালোকক অহা কাইলৈ লগ পাম। গুড মৰ্ণিং সকলোকে। আৰু এতিয়া বাজিছে 4:30 আৰু মই উঠি পিনে এই শ্বটটো ল'বলৈ আহিলোঁ, মানে আন্ধাৰ হৈ থকা। খুব ভাল লাগে এইটো, মানে পুৱাই উঠি এইখিনি সময়ত। গতিকে তো আপোনালোকক সকলোকে অষ্টমী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি আমাৰ কামখিনি কৰি লওঁ, ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু মানে পুৱাই উঠি একেবাৰে টাইম নহ'ল, বহুত কিবা কিবি কাম আছিল, তাৰপাছত এতিয়া যাবৰে হ'ল। ভাবিলোঁ যোৱাৰ টাইমতে এটা শ্বট লৈ লওঁ, মানে পুৱাৰ পৰা ওলোৱা মেলা কিবা কিবি কৰাই কাৰণে টাইমখিনি গুচি গ'ল। চ' এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এতিয়া যাম, আৰু বৰষুণ দিছে। মামাহঁত অহা কথা আছিল, কিন্তু এতিয়া আহিব পাৰে নে নাই নাজানো। এতিয়া আমি যাওঁ, কাৰণ আমাৰ ফালে বৰষুণ লাহেকৈ আৰম্ভ হৈছে, গতিকে অলপ কৈ থাকোঁ। মই পূজা চাবলৈ আহিছোঁ ন, হা এইটো সেয়া পূজা চলি আছে, আৰু ইফালে পৰিৱেশটো খুব ধুনীয়া, বতৰটো ভাল আজি, মানে বৰষুণ দি আছেতো। এইফালে মামাহঁতেও আহি পিনে চাকি লগাব ধৰিছে, মাহঁতেও চাকি জ্বলাই আছে, মোৰ আৰু বাৰ হৈ গ'ল। সেয়াই আৰু, তো আপোনালোকে বাকীখিনি চাই থাকিব, আপোনালোকক দেখাই যাম। আৰু এয়া আমাৰ কলেজীয়া মানুহ, কাষতে শুৱাই থৈ দিছোঁ। কাৰ্পেট আছে, কাৰ্পেটৰ ওপৰত এনেকৈ কাপোৰ চাপোৰ দি শুৱাই থৈ দিছোঁ, মানে আমি চাকি দি আছিলোঁ। আৰু সি ইমান ধুনীয়াকৈ ডিষ্টাৰ্ব নিদিয়াকৈ আছে নহয়, সেইকাৰণে ভাবিলোঁ এটা শ্বটে লৈ থওঁ আৰু।
পূজা হৈ গ'ল আৰু একেলগে আজি মহানৱমী পূজাও লাগিব অলপ পাছতে। হেল্ল', এতিয়া আমি যাওঁ আৰু হাই মাৰি দিয়া, স্মাইল কৰি দিয়া। চ' আমি গাড়ীতে প্লেন বনালোঁ যে আমি ইমান পুৱাই ওলাই আহিছোঁ আৰু একো খাই অহা নাই। চ' আমি ব্ৰেকফাষ্টটো বাহিৰতে কৰি যাওঁ। চ' আমি পাইকাৰকুছি ফালে গৈ আছোঁ, ব্ৰেকফাষ্টটো কৰি আহোঁ। মানুহো কম, ৱেডাৰো ভাল আৰু পুৱাই এনেকৈ গৈ ভালো লাগে। চ' ব'লক তেনেহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকে চাই থাকিব বাকীখিনি। চ' আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া আমি যাম আৰু আমাৰ এই কলিজা মানুহক লৈ আছোঁ আৰু সেয়াই আৰু আপোনালোকে বাকী চাওঁ, আজি গধূলিও যাব পাৰোঁ। তো এতিয়াৰ কাৰণে আৰু সমাপ্ত আৰু এতিয়া আমি ঘৰলৈ যাম। তো বাকী সেয়াই আৰু বাকী মই যদি আমাৰ গধূলি যোৱা হয় তেনেহ'লেতো নিশ্চয়কৈ দেখাম আপোনালোকক। ঠিক আছে দেন, ব'লক এতিয়া আমি ঘৰলৈকে যাওঁ আৰু। গুড ইভিনিং সকলোকে আৰু নৱমী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এইবাৰ পূজা দুটা তিথিত হৈছে, পুৱা অষ্টমী পূজা আৰু তাৰ পাছতে নৱমী পূজা আৰম্ভ হৈ গৈছে। গতিকে আমি আচলতে মানে খৰধৰকৈ ওলাই আহিলোঁ, মানে দুপৰীয়া মামাহঁতো আছিল। তাৰপাছত তেনেকৈ টাইমখিনি যোৱাৰ পাছত আমি এতিয়া ওলাই আহিলোঁ। তাৰপাছত সেইকাৰণে মই মানে ব্লগটো কণ্টিনিউ কৰিব পাহৰি গ'লোঁ। এতিয়া আহি থাকোঁতেহে মনত পৰিল মই যে ব্লগ এটা লৈ আছিলোঁ। বাকী এতিয়া আমি গৈ আছোঁ চামতাৰ ফালে আৰু চাওঁ সেইফালে, কিন্তু এতিয়ালৈকে জাম নাই, কিন্তু শুনিছোঁ সেইফালে এনেও জামটো হয়েই প্ৰতিবাৰে আৰু সেয়াই। গতিকে আপোনালোকক লৈ যাম, আপোনালোকে চাই থাকিব। আৰু এজ এক্সপেক্টেড সেয়া জাম লাষ্ট 15 মিনিটছৰ পৰা এনেকৈ আছোঁ, ইয়াৰ পৰা আগবঢ়াই নাই। গতিকে এইটো জাম কেতিয়া শেষ হয় নাজানো আৰু আমি কেতিয়া গৈ পাম নাজানো, বাকী চাই থাকিব। আৰু এয়া মই একদম জনা নাছিলোঁ আমাৰ যে থিয়েটাৰ চোৱা প্লেন আছে, হ'লেও আমি চালোঁ বৃন্দাবন থিয়েটাৰ, এখন খুব ধুনীয়া নাটক, ধ্ৰুৱজ্যোতি শৰ্মা ছাৰে লিখা দেউতা বেগতে আহিবি। সঁচাকৈ মানে খুব ভাল লাগিল চাই। ইয়াৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰৰ লগত মা পাপাই কথা পাতি আছে আৰু মানে মই মানে শব্দ বিচাৰি পোৱা নাই ক'বলৈ। বাকী এতিয়া আমি ক'ত যাওঁ নাজানো, কাৰণ থিয়েটাৰ চোৱাটো গম পোৱা নাছিলোঁ, কিন্তু য'তেই যাওঁ আপোনালোকক মই লৈ যাওঁ, চাই থাকিব। আৰু এয়া আমি এতিয়া ভাবিলোঁ আমি শাহপুৰত সোমাই যাওঁ, এইফালেৰে গৈ আছোঁ যাতে মানুহ আছে, জাম আছে আৰু এতিয়া মানে নথকা বুলি নকওঁ, কিন্তু সেয়াই আৰু কমিও আছে বাঢ়িও আছে তেনেকৈ। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ, দুৰ্গা মাৰ এটা আশীৰ্বাদ লৈ আহোঁ। বাকী সেয়াই আৰু দ্যাটছ অল ফৰ টুডেজ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে। এয়া আমি নৱমী পূজাৰ পৰাও বিদায় ল'লোঁ, দিনটো খুব ভাল গ'ল, অষ্টমী পূজা খুব ভাল গ'ল। বাকী এইবাৰ দুটা তিথিত পৰিছে কাৰণে অকণমান পূজাটো শ্বৰ্ট লাগিছে। বাকী অহাকালি দশমী পূজা, মাক বিদায় দিব লাগিব আৰু সেয়াই। বাকী আপোনালোকে কেনে পালে ক'ব চাই, মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাই গৈছোঁ আৰু সেয়াই। সঁচাকৈ খুব ভাল লাগিল। বাকী মই আশা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ দুৰ্গা মায়ে যে আপোনালোকক সকলোকে আশীৰ্বাদ কৰে, আমাক সকলোকে ভালে কুশলে ৰাখে, সুস্থ আৰোগ্য কৰি ৰাখে। আৰু ঠিক আছে দেন, বাই বাই। আপোনালোকক নেক্সট ব্লগত অতি সোনকালে লগ পাম। আজিৰ কাৰণে ৰাখিছোঁ, বাই বাই।